এই মুহূৰ্তে অসমবাসী ৰাইজক চৰকাৰী ঘৰৰ তৰফৰ পৰা ডাঙৰকৈ এটা আপডেট আহিলে অতি সোনকালে আপোনালোকে ইকিটা কাম কৰিব লাগিব নকৰিলে আপোনালোকে লাভ কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ টকা অতি সোনকালে আপোনালোকে এইখিনি নথি জমা দিব লাগিব কি নথি কেইটা জমা দিব লাগিব আৰু ক'ত গৈ জমা দিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ এইটো ভিডিঅ'ৰ মাধ্যমত দেখুৱাম চাই থাকিব ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট যদি আপুনি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো তলৰ পৰা সাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰি গৈছে তেনে ক্ষেত্ৰত আপোনালোকক বহুত বহুত ধন্যবাদ তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ কোন কেইটা নথি আপোনালোকক জমা দিব লাগিব আৰু ক'ত গৈ জমা দিব সম্পূৰ্ণকৈ আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিম মোৰ মোবাইল স্ক্ৰীনত দেখা পাইছে প্ৰথমটো হ'ল 1 নম্বৰত দিয়া আছে বেংক একাউণ্ট যদিহে আপোনালোকৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ জমা দিব লাগিব কিয়নো আপোনালোকৰ বেংক একাউণ্ট নাথাকিলে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ টকাটো লাভ কৰিব নোৱাৰিব যোনজন ব্যক্তিৰ নামত চৰকাৰী ঘৰটো আছে সেইজন ব্যক্তিৰ কিন্তু বেংক একাউণ্টটো জমা দিব লাগিব তাৰ পিছত নেক্সট 2 নম্বৰত চাব ভোটাৰ আইডি কাৰ্ড যোনজন ব্যক্তিৰ নামত চৰকাৰী ঘৰটো আছে সেইজন ব্যক্তিৰ এখন ভোটাৰ আইডিৰ প্ৰয়োজন হ'ব সো পৰিচয় পত্ৰ নিদিলে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব নোৱাৰিব আৰু আপোনাৰ ঘৰটো কিন্তু ভেৰিফাই নহব এইখন ডকুমেন্টছখিনি কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে লোৱা হ'ব তাৰ পিছত 3 নম্বৰত দিয়া আছে আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিব লাগিব এনআৰসিৰ কাৰণে যিসকল আধাৰ কাৰ্ড বনাব পৰা নাই সেইসকলে এনআৰসিত দিয়া ফিংগাৰ স্কেনৰ ৰেজেক্ট কপিখন গাঁঠি দিব লাগিব যদি আপোনালোকৰ এনআৰসিৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডটো বনাব পৰা নাই অথবা ৰিজেক্ট হৈ গৈছে তেন্তে আপোনালোকে যিখন আধাৰ কাৰ্ডটো বনোৱাৰ সময়ত অথবা এনআৰসিৰ বায়োমেট্ৰিক স্কেনাৰ কপি কৰাৰ সময়ত আপোনালোকৰ যিখন ৰিচিপ্টটো দিয়া হৈছিলে সেইখন ৰিচিপ্টটো আপোনালোকৰ গাঁঠি দিব লাগিব তাৰ পিছত নেক্সট 4 নম্বৰ দিয়া আছে 2 কপি ফটো সো আপোনালোকৰ 2 কপি ফটো দিব লাগিব তাৰ পিছত নেক্সট দিয়া আছে আপোনালোকৰ 2023 চনৰ ভোটাৰ তালিকা কিয়নো এইখন আগৰ কাৰণে মই বনাই থৈছিলো তাৰ কাৰণে ইয়াতে 2023 দেখুৱাইছে সো আপোনালোকে যোনখন বৰ্ষত জমা দিব যদি আপোনালোকৰ 2023 চাই আছে তেন্তে আপোনালোকে 2023 বৰ্ষৰ যিখন ভোটাৰ লিষ্ট আপোনালোকৰ জমা দিব লাগিব আৰু যদি আপোনালোকে 2024 বৰ্ষত যেতিয়া চাব তেতিয়া কিন্তু আপোনালোকৰ 2024 বৰ্ষৰ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে কিন্তু ইখিনি ডকুমেন্টছ আপোনালোক লাগিব ডিয়াৰ ভিউয়াৰ্স যিখিনি আপোনালোক ডকুমেন্টছ দেখালো ইখিনি ডকুমেন্টছ কিন্তু আপোনালোকৰ প্ৰত্যেক বছৰতে ৰাখিব অথবা আপোনালোকৰ যেতিয়া চৰকাৰী ঘৰটো আপুনি লাভ কৰিব তেতিয়া কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টটো প্ৰয়োজন হ'ব তাৰ পিছত আপোনালোকৰ 6 নম্বৰত দিয়া আছে মাটি পট্টা বা খাজনা ৰচিদ নিজৰ নামত থকাটো বাধ্যতামূলক নহয় আপোনালোকৰ যদিহে যোনখন ঠাইত আপোনালোকৰ ঘৰটো ল'ব অথবা যোনখন ঠাইত আপোনালোকৰ ঘৰটো বনাব সেইখন ঠাইত আপোনালোকৰ মাটি পট্টা থাকিব লাগিব যদি আপোনালোকৰ মাটি পট্টাটো আছে তেন্তে আপোনালোকৰ সেইখন খাজনা ৰচিদত আপোনালোকৰ নামটো নাই তেন্তে কিন্তু কোনো ধৰণৰ আপোনালোকৰ প্ৰবলেম নহয় অথবা আপোনালোকে কিন্তু এখন বাধ্যতামূলক নহয় জাস্ট আপোনালোকৰ পট্টা মাটি হ'লেই হ'ল সো আপোনালোকৰ দেউতাৰ হওক অথবা আপোনালোকৰ ভাইকৰ হওক যিকোনো এটাৰ হ'লেই কিন্তু আপোনালোকৰ হৈ যাব ডিয়াৰ ভিউয়াৰ্স আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি ইনফৰমেশ্যন দিবলগীয়া আছিল যে যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ চৰকাৰী ঘৰৰ টকাটো পাবলৈ হ'লে অতি সোনকালে এনেকুৱাকৈ ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু এইখিনি ডকুমেন্টছ লৈ আপোনালোকৰ ক'ত জমা দিব আপোনালোকৰ যিখন পঞ্চায়ত আপোনালোকৰ পঞ্চায়তত গৈ জমা দিব লাগিব অন্যথা আপোনালোকৰ যিখন মেম্বাৰ গাঁৱৰ মেম্বাৰৰ ওচৰত আপুনি জমা দিব পাৰে বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে যদি আপোনালোকৰ ভিডিঅ'টো হেল্পফুল তেনে ক্ষেত্ৰত আপোনালোকৰ বন্ধু বান্ধৱীসকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'